আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আছে নে নাই সেইটো আপুনি কেনেকৈ চাব, সেইটো মই এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ দেখাই দিম। নিজৰ মোবাইল বা লেপটপেদি কৰিব পাৰিব। মোবাইলৰ ক্ৰম ব্ৰাউজাৰত যাই কিনে বা লেপটপৰ ক্ৰম ব্ৰাউজাৰত যাই কিনে ইয়াতে সাৰ্চ কৰিব লাগিব www.orunodaya.in লিখি কিনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত অৰুণোদয় ইয়াতে ক্লিক কৰিব লাগিব। এইটো অফিচিয়েল ৱেবসাইট হয়। তাৰপিছত লগইন ইউজাৰ পাছৱৰ্ড এইবিলাক অফিচৰ হয়। অৰুণোদয় আঁচনিৰ যিটো অফিচ আছে সেইবিলাক ইউজাৰ আইডি অফিচৰ হয়। ইয়াতে ক্লিক কৰি দিব লাগিব। ভিউ ষ্টেটাছ ইয়াতে ক্লিক কৰি দিলে আপোনাৰ ৰাজ্যখনৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে ইয়াতে সম্পূৰ্ণকৈ দেখাই দিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো আপুনি সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ বেনিফিচিয়াৰী নাম্বাৰ, নেম, LCA, IFSC কোড, বেংক নেম এইখিনি আপুনি চাব পাৰিব। তাৰপিছত এইটো পেজ নহয় আৰু বহুত কেইটা পেজ ইয়াতে আছে। নেক্সট পেজ মাৰিলে আপুনি চাব পাৰিব। তাৰপিছত ইয়াতে ক্লিক কৰিলে ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ হয়, আপুনি কোন গাঁৱৰ হয়, তাৰপিছত আপোনাৰ পঞ্চায়ত কোনটো সেইটো আপুনি ইয়াতে চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে